এইডোখৰতে তুলসী পুলি এটা ৰুবহে লাগিব পাই, নহ'লে আকৌ কাতি বিহুৱে বেয়া পাব নহয় পালন নকৰিলে। এতিয়া তুলসী পুলি ক'ত পাম? আমাৰ ঘৰতো নাই নহয়। এই বাইকে সুধো ৰ। অ বাই, এইফালে আছোন, এই পিঠা সোপাকে বনাই থাকিব নালাগে। এতিয়া চিঞৰি আছিলি, সোনকালে ক, মই পিঠা বনামগে। এই বাই, আজি কাতি বিহু নহয়, এই তুলসী পুলি এটা ৰুব লাগিছিলে। এডোখৰত ক'ৰবাত তুলসী পুলি পাম নেকি? পাহৰিছিলোৱে, এই কাতি বিহুত তুলসী পুলি এটা ৰুব লাগিব আকৌ। এইডোখৰত ককাহঁতৰ ঘৰতে পাবি নেকি সুধগে হা? সঁচা বাই? এই ককাহঁতৰ ঘৰতে মই বহুত তুলসী দেখিছিলো, তাতে পাবি যা। মজা তেতিয়াহ'লে, ৰ লৈ আহোগে। সোনকালে আহিবি, আন্ধাৰে হ'ব হ'ল। হ'ব দে বাই। আইও বতি, আজি গোটেই পিঠা বনাওতে বনাওতে মোৰ কঁকালেতো গোটেইটো মেটেকা নিচিনা হৈ গলো। আজি কাতি বিহু নহয়, এই খেতি পথাৰতো চাকি এটা জ্বলাবগেহে লাগিব পাই। এই তুলসী গিজোপা ইমান ধুনীয়া লাগিছে, সৰু সৰু ল'ৰা ছোৱালীবোৰ আহিব। আজি বহুত ভাল লাগিব দেই। আজি সৰু সৰু ল'ৰা ছোৱালীবোৰে বৰ তুলসী পুলি নিবলৈ আহিছে দেই। চবে কাতি বিহু পাতিছে নেকি ঠিক নাই। ময়ো গধূলিকে চাকি এগছ জ্বলাবহে লাগিব পাই। এইটো কোন বে? তেল চোৰা, মই ভাবিছিলো আমাৰ গাত আকৌ কেইটামান বিহগুটি আছে নহয়, মই হেতি বোলে এক টাঙোন দিয়ে দিব লৈছিলো। কহো কি লাগে তোক? ককা, আজি কাতি বিহু নহয়, মোক তুলসী পুলি এটা লাগিছিলে। হয় নি? তুলসী পুলি লাগে, সোনকালে লৈ যাহি। গধূলি হবই হল নহয়, এতিয়া ৰুলেহে আকৌ চাকি জ্বলাব পাৰিবি। পিছে আজি তুলসী তলত নাম গাবি নাই? গাব লাগিব আকৌ ককা। হয় নি? বৰ ভাল কথা। তহঁতিহে আকৌ আমাৰ সংস্কৃতিটো বচাই ৰাখিব লাগিব। আজিকালি দেখিছ নে, এই চাকি সলনি লাইট লগাই, এইবোৰ বৰ বেয়া কথা নহয়। ককা, এতিয়া গধূলি হলেই, মই যাওঁ আৰু দেই। ৰাতি আকৌ আপোনালোকৰ ইয়ালৈ তুলসী তলত নাম গাবলৈ আহিব লাগিব নহয়। আপুনি প্ৰসাদ তিয়াই থব। হ'ব দে, মই প্ৰসাদ তিয়াই থম। সোনকালে আহিবি গোটেই সোপা, মোৰ ইয়াত ভাওনা দিব লাগিব বে। হ'ব দিয়ক। আজি বেয়া মস্তি লাগিব, গোটেই সোপাই গৰু বিহুকে মাৰি দিম ৰ বাপেকে। তেল চোৰা, তই তুলসী পুলি আনিলি? ক'ত পালি কহো, মই বিচাৰিয়ে পোৱা নাই। ককাহঁতৰ ঘৰতে পালো। পিছে আজি তুলসী তলত নাম গাব যাবি নে? যাম, কিয় নাযাম। বৰ ভাল কথা তেতিয়াহ'লে। আজি গোটেই সোপাই তুলসী তলত চবৰে ঘৰে ঘৰে নাম গাম দেই। ভিক্ষাৰী চালা কাতি বিহু পাতে, তাৰ কথা শুন। খাবলে পইচা নাই, পিন্ধিবলে কাপোৰ নাই, হাগিবলে লেট্ৰিন নাই, বাঁহৰ তলত হাগ। তাৰ কথা শুন, একমাহ দি তাৰ মেথাটোত ফালিয়ে পেলাহো। তহঁতি ইয়াৰ লগত নাথাকিবি, এই মগনীয়া জাতটোৰ লগত। তহঁতৰ গোটেই কেইটকা খাব। আমি কেনেকে কাতি বিহু পালন কৰো চাবি। মই দুখীয়া কাৰণে মোক কোনেও ভাল নাপায়। মোৰ লগত এতিয়া কাতি বিহুত কোনে তুলসী তলত নাম গাব যাব? মোক চবেই বেয়া পায়। তেল চোৰা, তই কিহৰ চিন্তা কৰিছ? আমি আছো নহয়। এই বলিয়া বহলে বাদ দে, এইকেইটা এনেকুৱা লোকক ইনচাল্ট কৰিবলেহে জানে। তেল চোৰা, তুমি দুখ নকৰিবা আকৌ। আমি আছো নহয়, আমি যাম আকৌ তোমাৰ লগত। সঁচা? সঁচা আকৌ। আমি এতিয়া যাওঁ দেই, আমি তুলসী পুলিহে নিবলৈ আহিছো। ঘৰত জ্বলাব লাগিব, তাৰপিছত পথাৰত জ্বলাব লাগিব, তাৰপিছত আমি চবেই ঘৰে ঘৰে তুলসী তলত নাম গাম দেই। আমাৰ ঘৰলৈ আহিব লাগিব আকৌ দেই, নাম গাবলে। যাম, কিহৰ চিন্তা কৰিছ? চবৰে ঘৰলৈ যাম, এতিয়া আমি যাওঁ দেই। তেল চোৰা, তই গধূলি সময় ৰাস্তালৈ ওলাই আহিবি দেই, আমি চব তাতে লগ হ'ম। চবে ঘৰে ঘৰে গৈ পেলাই তুলসী তলত নাম গাম দেই। হ'ব দে। গধূলিয়ে হ'ল নহয়, আমি তুলসী পুলি আনোগে আৰু দেই। হ'ব দে, ময়ো যাওঁ। ভালকে আকৌ তুলসী পুলিটো ৰুব লাগিব নহয়, তাৰপিছত চাকি এগছি জ্বলাম আৰু। কৃষ্ণ কৃষ্ণ, ৰুই হৈ গল আৰু দেই। ভাইটি, তুলসী পুলিটো ধুনীয়াকে ৰুই দিলো আৰু ধুনীয়াকে মুচিও দিলো। এতিয়া যাওঁ বল, গধূলি হবলৈ হ'ল নহয়। তই পিঠা দুটামানকে খাই লবি বল। তাৰপিছত আকৌ তুলসী তলত চাকিও জ্বলাব লাগিব, তাৰপিছত পথাৰতো জ্বলাব লাগিব নহয়। বল বাই, বল, তুলসী তলত আকৌ নামো গাব লাগিব নহয়। সোনকালে যাওঁ বল, গধূলি হবলৈ হ'ল। কৃষ্ণ কৃষ্ণ, কাতি বিহু বুলি আৰু তুলসী তলত চাকি এগছ জ্বলালো আৰু দেই। কিবা যদি দায় দুখ হৈছে ক্ষমা কৰিব আৰু। কৃষ্ণ কৃষ্ণ প্ৰভু, কৃষ্ণ কৃষ্ণ, তুলসী তলে। ভাইটি, এতিয়া তুলসী তলত নেগাই নহয়, তোৰ লগৰবোৰক আহি লবলৈ দে আকৌ। হয় নি বাই? এতিয়া ভগৱানক একদম মনোযোগ দি চিন্তা কৰ। কৃষ্ণ
প্ৰভু আজি কাতি বিহু বুলি আপোনাৰ চৰণতে চাকি গছি জ্বলালো আৰু আমাৰ মা পাপাহঁতে যাতে আপোনাৰ ওচৰতে সুখে সন্তোষে ৰাখে আৰু দেই আৰু ময়ো যাতে ভালে কুশলে থাকো আৰু আমাৰ বায়ু যাতে ভালে কুশলে থাকে এয়াই আপোনাৰ ওচৰত আৰু প্ৰাৰ্থনা কৰিলো কৃষ্ণ প্ৰভু কৃষ্ণ 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 প্ৰভু আমাৰ ঘৰখনক সুখে সন্তোষে ৰাখিব আৰু দেই আৰু আমাৰ ভাইটিকো ভালে কুশলে ৰাখিব ই যাতে পঢ়ি শুনি ডাঙৰ মানুহ হয় এয়াই আপোনাৰ ওচৰত আৰু প্ৰাৰ্থনা কৰিলো কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ তেল চুৰা তুলসী তলত চাকি জ্বলালাই নেকি নালিয়াদা এই সোনকালে জ্বলাই দিলো আৰু এই পথাৰতে চাকি জ্বলাব লাগিব নহয় হয় নি আমি আকৌ বিহু খাবলৈহে আহিছো হয় নি বিহু খাবলৈ আহিছে বৰ ভাল কথা পিছে পথাৰত প্ৰথমতে চাকি গছি জ্বলাই আনগে হয় নি ব'লা ব'লা তেতিয়াহ'লে প্ৰথমতে পথাৰত চাকি গছিকে জ্বলাই আনগে সঁচাই নেকি নালিয়াদা ব'লক ব'লক কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ খেতি পথাৰতে চাকি গছি জ্বলাইছো খেতি বাতি যাতে ভাল হয় আৰু ঘৰলৈ যাতে মা লক্ষ্মী আগমন ঘটে আৰু দেই কৃষ্ণ মস্তি গোটেইখন চাকি জ্বলাই হৈ গ'ল এতিয়া সৰু সৰু ল'ৰা ছোৱালীবোৰে তুলসী তলত নাম গাবলৈ আহিব প্ৰসাদ দি দিবা পিঠা দি দিবা হৈয়ে যাব আজি আমি সৰু সৰু ল'ৰা ছোৱালীবোৰে তুলসী তলত নাম গাম নহয় মিতু তয়ো আমাৰ লগত যাবি দেই সঁচাকে নেকি মৰি যাম তেতিয়াহ'লে তহঁতৰ লগত বল বল সোনকালে যা সিহঁতি আহিবই হ'ল হ'ব পায় বল বল সিহঁতি ইমান দেৰিলৈকে অহাই নাই নে বাৰু সিহঁতি অহালৈকে মই এই কলিতাডালকে অকণমান ভালকৈ দিওঁ আমি তুলসী তলত নাম গাবলৈ আহিছে আয়ু কাংলা বিহু মৰিলো ইমান বুঢ়া ভতৰতে তুলসী তলত নাম গাবলৈ আহিছে আয়ু ককা আপুনি তুলসী তলত নাম গাবলৈ আহিছে নেকি নালিয়া নকবি সৌ সৌ পিলপলা গীতা মোক লগ ধৰিলে সেইকাৰণে গুচি আহিলো বাপেকে চাও চাও সোনকালে তুলসী তলত নাম গাব লাগে আঁতৰিছনে মামাই দিয়ে নেকি বস্তাটোৱে ইয়াত আয়ু ককা নালাগে আহক আহক মই কেনেকে গাম চাবি মই ভুৱা আগতে এক্সপাৰ্ট আছিল নহয় চা কেনেকে গাওঁ তেতিয়া শিকিব পাৰিবি তুলসী তলে মৃগ পহুচৰে ৰাম ৰাম কাইলে ৰাতিপুৱা কলহামাল খাম খাবলৈ নিদিলে ইয়াতে হাগি থৈ গুচি যাম আয়ু কাতি বিহু মৰিলো এইটো দেখোন গান গৈ পেলানি ৰেপৰ নিচিনা কৰিলেগে মৰিলো মই আয়ু ককা যিটোহে তুলসী তলে গালে পিছডোখৰ মডিফাই কৰি পেলানি দেখোন কিবা কৰি পঠিয়ালে ভুল হল নেকি নকবা মোৰ গোটেই স্মৃতি শক্তি গুচি গল নহয় তুলসী তলা আগডোখৰহে মনত আছে পিছডোখৰ পাহৰি থাকিলো সেইকাৰণে মডিফাই কৰি পঠিয়ালে বাপেকে হয় নি ককা মই গাইছো শুনক তুলসী তলে মৃগ পহুচৰে ৰাম ৰাম গোসাঁই ঘৰে ধেনু চৰে নাম ঘৰৰ কাষে কাষে মিঠাতেলৰ চাকি নাম লৈছে নাম ঘৰত গোসাঁই আহে ৰাতি তাল চুৰা মস্তি একদম বিন্দাস তইহে পাইছ দে মই পাহৰি থাকিলো বেয়া নাপাবি দেই ককা কিবা এটা দিয়ক আকৌ কৃষ্ণ কৃষ্ণ আজি কাতি বিহু বুলি প্ৰভু আপোনাৰ চৰণত তেওঁলোকে চাকি গছি জ্বলাইছে যাতে তেওঁলোক সদায় ভাল হৈ থাকক আৰু আমাৰ ফালৰ পৰা এয়াই বিচাৰিছে অজলা কজলা গীতাই সদায় সুখে সন্তোষে থাকে আৰু দেই জয় ৰাম বোলা সোনকালে বুট লৈগে যা এটা বাতি নহৰু এটা বাতিত কাঠালো গৃহস্থ কুশলে থাকক মই নাজানো দেহা জান এইবোৰ বাদ দে এইবোৰ পুৰণা কলীয়া যুগ এইবোৰ আমি গাঁৱে তই এতিয়া আমাৰ লগত যাবি নে হা ময়ো যাম আকৌ মই যাম নালিয়াদা যাব মিঠু খেচা যাব আমাৰ বাই যাব চব যাম ব'লক সোনকালে যাওঁ বল বল গা কাতি বিহুত এইবোৰ গাব লাগে স্বাস্থ্যৰ কাৰণে ভাল আমাৰ পৰম্পৰাটো তহঁতে ৰক্ষা নকৰিলে কোনে কৰিব গা ভালকে গাবি দেই লাও তলে চিকা যায় মেকুৰীয়ে ধৰি খাই পাত বেঙে হাৰমনিয়াম বজাই ঐ গোবিন্দাই ৰাম মাস্তি আউটা গাবে তহঁতি তুলসী তলে মৃগ পহুচৰে ৰাম ৰাম গোসাঁই ঘৰে ধেনু চৰে নাম ঘৰৰ কাষে কাষে মিঠাতেলৰ চাকি নাম লৈছে নাম ঘৰত গোসাঁই আহে ৰাতি
মাস্তি কৈছো নহয় নকোৱা মস্তি গালি মই কাব নোৱাৰো নহয় মই এইবোৰ নেলো চেলো ছুটি এই মস্তি গালি ৰ মই কেইটামান বুটেকে লৈ আহোগে তহঁতি চব ৰ আকৌ দে চবে মাহ প্ৰসাদ আৰু তেল পিঠা ঘেলা পিঠা এইবোৰ চাপ খাব লাগিব ৰ মই বনাই থৈছো তহঁতৰ কাৰণে তেন্তে ৰাইজসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰা হৈছে যদি ভাল পালে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু সকলোলৈকে কাতি বিহু শুভেচ্ছা থাকিল আকৌ দেই কাতি বিহুত এবাৰ লাইট চাইট ব্যৱহাৰ নকৰিব অকল বন্তিহে জ্বলাব কাৰণ কাতি বিহু পোহৰৰ উৎসৱহে লাইটৰ উৎসৱ নহয় দেই আৰু চেনেলটো